হেল্ল' এভৰিৱান। আজি মই আৰু মোৰ ভণ্টি গৈছিলোঁ বেষ্টি ঘৰলৈ গৈ আৰু তাক হাই কৰি দিলোঁ। পিছতে খালোঁ অলপ জুচ, পিছতে অলপ চাহো খালোঁ। খাই আহি গ'লোঁ। সি মানে মেহেন্দি লগাব পাৰে, মানে মেহেন্দি লগাই ভাল পায় আৰু মোক কৈ আছে যে ব'লা তোমাক লগাই দিওঁ, আৰু লগাইও শেষ কৰি দিলে। আৰু পিছতে আহি গ'লোঁ, আহি লাঞ্চ কৰিলোঁ আৰু কৰি পিছত অলপ আচাৰ খালোঁ। আচাৰ খাই দুয়োজনীয়ে অলপ কথা পাতিলোঁ, মানে বহুত সময় আড্ডা মাৰিলোঁ, অলপ নহয় বহুত সময়। পিছত আকৌ ঘৰলৈ আহি আছোঁ। 3টামান হৈছিল আৰু এইফালে দেখা গৈ আছে সন্ধিয়া হৈ গৈছে। মইতো ভাবিছোঁ কি হ'ল, চাওঁ অলপ ৱেডাৰটো বেয়া হৈ আছে, পিছত দেখোন বৰষুণে আহি গ'ল। ইমান বৰষুণ দিলে, মানে অলপ আমি তিতি গ'লোঁ। এয়া আমি অলপ ৰখিলোঁ, এটা ঘৰত গৈ অলপ ৰখি পিছতে গ'লোঁ। মোৰ মানে ক্লাছো আছিল, মই ভাবিছোঁ কেনেকৈ যাম। পিছতে অলপ কমিছে, পিছত ক্লাছ কৰিলোঁ, ক্লাছ কৰি ঘৰলৈ খোজকাঢ়ি আহি গ'লোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো কেনে লাগিল, ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।